হুপি হুপি খাম হুপি হুপি এতিয়া আৰু অকণ ধুনীয়াকৈ নাচিব লাগিব নাচাকে যোৱা আপোনালোকক দেখাইছোঁ শিৱসাগৰ তলাতলৰ পিকনিক পইণ্ট। ইয়াত দেখিছে আপোনালোকে কিমান মানুহ আহিছে দূৰ দূৰণিৰ পৰা পিকনিক খাবৰ বাবে। চব খালী জেগা বুলিবলৈ অকণোৱে নাই। ইমান এখন ধুনীয়া ফিল্ড, বহুত মানুহে এই ফিল্ডত একেলগে খাব পাৰে খানা। বহুত ডাঙৰ হয় ফিল্ডখন। এইটোৱে হৈছে আহোম ৰজাৰ দিনৰ ৰংঘৰ।